Good morning. আজি মই লেডিজৰ কিছুমান প্ৰবলেমৰ ইন্টাৰভেনশনাল ৰেডিঅলজি ট্ৰিটমেন্ট ইউট্ৰাইন আৰ্টাৰী এম্বুলেশ্যনৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছো। ইউট্ৰাইন আৰ্টাৰী এম্বুলেশ্যনটো এটা মিনিমালি ইনভেসিভ ট্ৰিটমেন্ট হয় যত কোনো ধৰণৰ সাৰ্জাৰী কৰা নহয়। আপোনাৰ গ্ৰোইন বা এলবৰ ওচৰত সৰু পাংচাৰ এটা লৈ নিডল এটা 3 mm কে সৰু পাংচাৰ এটা লৈ তাৰ মাজেদি কেথেটাৰ আৰু গাইড ওয়্যাৰ ইউজ কৰি আমি এই প্ৰসিডিউৰটো কৰো। এতিয়া মই আপোনালোকক ক'ব খুজিছো যে এই ইউট্ৰাইন আৰ্টাৰী এম্বুলেশ্যন বা ইউট্ৰাইন ফাইব্ৰয়েড এম্বুলেশ্যন UFE আমি কি বেমাৰত কৰিব পাৰো। এটা হল যেটো এটা মেডিকেল ইমাৰ্জেন্সি ধৰক আফটাৰ চাইল্ড বাৰ্থ পোষ্টপাৰ্টাম হিমৰেজ বা পোষ্টপাৰ্টাম ব্লিডিং বহুত হৈছে বা চাইল্ড বাৰ্থ হোৱাৰ কিছুদিন পিছত বা আফটাৰ সিজাৰিয়ান সেকশন বা কিবা গাইনোকোলজিক্যাল অপাৰেশনৰ কিছুদিনৰ পিছত অত্যধিক ব্লিডিং ষ্টাৰ্ট হৈছে। আপোনালোকে আল্ট্ৰাসাউন্ড বা MRI কৰিছে যত হয়তো এনিউৰিজম বা সিউডো এনিউৰিজম আছে বা কেতিয়াবা ডিসফাংশনাল কোনো ধৰণৰ ডাইৰেক্ট কজ পোৱা নাযায় কিন্তু বহুত ব্লিডিং হৈ থাকে পাৰভেজেনাল ব্লিডিং যেটো আমি PV ব্লিডিং বুলি কওঁ গাইনোকোলজিক্যাল ভাষাত। এনেকুৱা ধৰণৰ কেছ বিলাকত ইউটাৰাইন ফাইব্ৰয়েড ইউটাৰাইন টিউমাৰ ইউটাৰাইন ফাইব্ৰয়েড বা মায়োমাৰ ক্ষেত্ৰতো আমি ইউট্ৰাইন আৰ্টাৰী এম্বুলেশ্যন কৰি তাক ট্ৰিটমেন্ট কৰিব পাৰো। আৰু কিছুমান লেডিজত কেতিয়াবা তলপেটত বহুত বিষ হৈ থাকে আৰু ফ্ৰিকুৱেন্টলি হৈ থাকে যেটো হয়তো ডায়াগনোজ কৰা হয় বা আল্ট্ৰাসাউন্ড কৰি চালে বা MRI কৰি চালে এডিনোমায়োসিস ডায়াগনোসিস আহে। এই এডিনোমায়োসিসতো আমি ইউট্ৰাইন আৰ্টাৰী এম্বুলেশ্যন কৰিব পাৰো। এই এম্বুলেশ্যন প্ৰসিডিউৰটো আমি কি ধৰণে কৰো। মই যেটো ক'লো যে আমি গ্ৰোইন বা এলবৰ ওচৰত সৰু পাংচাৰ এটা লৈ তাৰ পৰা আমি কেথেটাৰ আৰু গাইড ওয়্যাৰ ইউজ কৰি আমি ইউটেৰাসত যেটো ব্লাড সাপ্লাই সেই আৰ্টাৰী মাজত আমি যাওঁ গৈ পেলাই আমি কন্ট্ৰাষ্ট দি তাৰ এটা এনজিওগ্ৰাফি কৰিছা। তাতে যদি এবনৰ্মেল ভাস্কুলেচাৰ বা এবনৰ্মেল ব্লাশ পাওঁ আমি এই মেডিসিন ইউজ কৰি যেতিয়া আমি এনজিওগ্ৰাফি কৰিম তেতিয়া আমি এক্সাক্ট কজটো আমি ডায়াগনোজ কৰো যে কৰপৰা আৰু কি কাৰণত ব্লিডিংটো হৈ আছে। আৰু সেই এৰিয়াটো আমি কিছুমান মেডিকেল মেডিসিন আছে যিবিলাক আমি ইন্টাৰভেনশনাল ৰেডিঅলজি প্ৰসিডিউৰত ইউজ কৰো মাইক্ৰোস্ফিয়াৰ বা PVA পাৰ্টিকলছ বা জেল ফোম এই ধৰণৰ বস্তুবিলাক ইউজ কৰি আমি সেই এবনৰ্মেল ব্লাড ভেসেল বিলাকক আমি তাক এক প্ৰকাৰ ট্ৰিটমেন্ট কৰি দিওঁ যাতে তাতে এবনৰ্মেল ফ্লোটো কমি যায় আৰু PV ব্লিডিং পাৰভেজেনাল ব্লিডিং যাতে নহয় আৰু পেশেন্ট সিম্পটোমেটিক্যালি ৰিলিফ হয় আৰু তেওঁৰ যদি টিউমাৰ আছে সেই টিউমাৰটো যাতে নেক্ৰোসিস হৈ শ্ৰিংক হৈ যায়। আমি এই ট্ৰিটমেন্টটো কেতিয়া কৰো যদি পেশেন্টৰ ব্লিডিং হয় বা ব্লিডিংৰ পিছত কিছুমান পেশেন্টত হয়তো টিউমাৰৰ কাৰণে প্ৰেছাৰ সিম্পটমস থাকিব পাৰে ফ্ৰিকুৱেন্টলি মিকচুৰেশন বা ইউৰিনেশনৰ ফিলিংছটো আহিব পাৰে বা তলপেটত বিষ হৈ থাকে এনেকুৱা ধৰণৰ ইন্ডিকেশনস আমি এই ট্ৰিটমেন্টটো কৰো। আৰু এই ট্ৰিটমেন্টটো কৰাত যেহেতু কোনো সাৰ্জাৰী কৰা নহয় ইউটেৰাসটো উলিয়াই দিয়া নহয় গতিকে আপোনাৰ গাইনোকোলজিক্যাল হৰমোনাল যিখিনি ব্যালেন্স সেইখিনি ঠিকে থাকে কিন্তু আফটাৰ হিস্টেৰেক্টমি কেতিয়াবা ম্যাক্সিমাম পেশেন্টত দেখা যায় যে পেশেন্ট বিলাকৰ আৰ্লি মেনোপজত গুচি যায় আৰু এই আৰ্লি মেনোপজৰ ক্ষেত্ৰত হয়তো কি হয় যে পেশেন্টৰ অস্টিওপৰোসিস হ'ব পাৰে বা হট ফ্লাশেছ আহিব পাৰে। এইবিলাক বস্তু মেনোপজৰ সময়ত হয় আৰু এইবিলাক বস্তু আৰ্লি মানে আপোনাৰ এক্সাক্ট নেচাৰেল যেটো টাইম হয় তাৰকে বহুত আগতে এইটো হ'ব পাৰে। সেইটো হিস্টেৰেক্টমি বা কেতিয়াবা কিছুমান পেশেন্টত হৰমোনাল ৰিপ্লেসমেন্ট থেৰাপিও দিয়া যায় ব্লিডিংৰ কাৰণে হওক বা গাইনোকোলজিক্যাল কাৰণে হওক সেইবিলাকতো আৰ্লি মেনোপজ দেখিবলৈ পোৱা যায়। কিন্তু ইউট্ৰাইন আৰ্টাৰী এম্বুলাইজেশ্যনৰ ক্ষেত্ৰত যেহেতু আমি কোনো মেডিসিন বা হৰমোনক ব্লক কৰিবৰ কাৰণে বা হৰমোনক ট্ৰিটমেন্ট বডি হৰমোনৰ নেচাৰেল সাইকেলটোক আমি কোনো ধৰণে ডিস্টাৰ্ব নকৰো আৰু ইউটেৰাস আৰু ওভাৰি এজ ইট ইজ থাকি যায় বডিত গতিকে আপোনাৰ মেনোপজ সময়তে আহিব তাৰ মানে নেচাৰেল যেটো প্ৰসেস সেইটো প্ৰসেসতে থাকিব। তো সেইটো এটা ডাঙৰ এডভান্টেজ ইউট্ৰাইন আৰ্টাৰী এম্বুলেশ্যনৰ ক্ষেত্ৰত। আৰু কেইটামান এডভান্টেজ আছে ইউট্ৰাইন আৰ্টাৰী এম্বুলেশ্যনৰ। পেশেন্ট বহুত কম সময়ৰ কাৰণে হস্পিটেলত এডমিট থাকিব লগা হয়। ম্যাক্সিমাম পেশেন্ট উইদিন 24 আৱাৰ্ছ আমি ডিসচাৰ্জ কৰো। কাচিতহে কোনবা পেশেন্ট 48 আৱাৰ্ছ বা তাতকে বেছি সময় হস্পিটেলত থাকিব লগা হ'ব পাৰে। আৰু কম্পাৰেটিভলি পেশেন্টে উইদিন ফিউ ডেজ বা উইদিন 10 ডেজ পেশেন্ট ক্যান জয়েন ইন देयर ओन ওয়ার্ক নিজৰ কামত ঘূৰি যাব পাৰে। ইনফেকশন হোৱাৰ চান্সেছটো বহুত কমি যায় আৰু এই পদ্ধতিৰ দ্বাৰা ট্ৰিটমেন্ট কৰাৰ পিছত যেটো পেশেন্টৰ টিউমাৰ বা ইউটেৰাসৰ যেটো ভলিউম সেইটো উইদিন 3 to 6 months 95 to 100% কমি যায় বা নরমাল অৱস্থালৈ ঘূৰি আহে। আৰু এই ট্ৰিটমেন্টত যেহেতু অতি কম সময়ৰ কাৰণে হস্পিটেলত এডমিট কৰিব লগা হয় তো কম্পাৰেটিভলি বেলেগ ট্ৰিটমেন্টতকে বা হিস্টেৰেক্টমি বা আন ট্ৰিটমেন্টতকে কম্পাৰেটিভলি খৰচটো বহুত কম হয়। তো গতিকে যদি আপোনালোকে এই ট্ৰিটমেন্টৰ বিষয়ত অধিক জানিব বিচাৰিছে বা আপোনাৰ এই ধৰণৰ যেনেকৈ এডিনোমায়োসিস বা ইউট্ৰাইন ফাইব্ৰয়েড বা আফটাৰ চাইল্ড বাৰ্থ বা আন ফাংশনাল ইউট্ৰাইন ব্লিডিং হৈ আছে আপুনি দৰব লৈছে দৰব খায়ও সেইখিনি বস্তু এইবিলাক সিম্পটমছৰ পৰা আপোনাৰ ৰিলিফ হোৱা নাই তো আপোনালোকে জেনাৰেলি আমাক কন্টাক্ট কৰিব পাৰে তলত দিয়া লিংক বা ফোন নম্বৰ। আৰু আশা ৰাখিছো যে এইটো ট্ৰিটমেন্টৰ দ্বাৰা আপোনালোকে কিউৰেটিভ ট্ৰিটমেন্ট এটা বহুত ভাল ধৰণে পাব। সোশ্যাল লাইফ যেটো সেইটো আপোনালোকৰ বহুতখিনি ইমপ্ৰুভ হ'ব। থ্যাংক ইউ।